যদি তুমি মেথছত উইকো হয় না তথাপিও এই নাম্বাৰ ছিষ্টেমৰ পৰা তুমি যেনেকৈ হ'লেও 3টা বা 4টা কুৱেশ্যন কৰিব পাৰিবা কাৰণ এইটো টপিক সিমান এডভান্স লেভেলতো ইয়াৰ পৰা কুৱেশ্যন নাহে আৰু প্ৰত্যেকবাৰে ইয়াৰ পৰা 3টা বা 4টা কুৱেশ্যন আহেই ঠিক আছে আমি এইটো পাৰ্টত আমি এই নাম্বাৰ ছিষ্টেমৰ পৰা কেনেকুৱা কুৱেশ্যন আহে সব কনচেপ্টবিলাক লাহে লাহে আমি ডিছকাছ কৰিম আৰু আগৰ বছৰত কেনেকুৱাকৈ কুৱেশ্যন আহিছিলে ইয়াৰ সেইটোৰ ওপৰও ডিছকাছ কৰিম সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আমি এতিয়া নাম্বাৰ ছিষ্টেমৰ ফাৰ্ষ্ট টপিক নিউমাৰেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে নিউমাৰেশ্যন চোৱাচোন নিউমাৰেশ্যন কি আছে ইণ্ডিয়া আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেম হয় নাই ইণ্ডিয়ান ভাৰ্চেছ ইণ্টাৰনেশ্যনেল ছিষ্টেম মানে আমি ইণ্ডিয়ান ছিষ্টেমত কেনেকুৱাকৈ গন্তি কৰোঁ আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেমত কেনেকুৱাকৈ গন্তি কৰোঁ এতিয়া চোন হোৱাট ইজ নিউমাৰেশ্যন নিউমাৰেশ্যননো কি হয় আচলতে নিউমাৰেশ্যন ইজ এ প্ৰচেছ অফ এক্সপ্ৰেছিং নাম্বাৰছ ইউজিং চিম্বলছ অৰ নিউমাৰেলছ গম পাইছা চিম্বলছ আৰু নিউমাৰেলছ ইউজ কৰি যোন আমি নাম্বাৰবিলাক এক্সপ্ৰেছ কৰোঁ যে সেইটোৱে কি হৈছে আমাৰ নিউমাৰেশ্যন হৈছে নিউমাৰেশ্যনে কিহত সহায় কৰে চোৱা কাউণ্টিং নাম্বাৰ গন্তি কৰাত সহায় কৰে তাৰপিছত আইডেণ্টিফিকেশ্যন নাম্বাৰ এটা চাই আমি আইডেণ্টিফাই কৰাত সহায় কৰে তাৰপিছত অৰ্ডাৰত সহায় কৰে মানে এচেণ্ডিং টু এচেণ্ডিঙত আমাক সজোৱাত সহায় কৰে ঠিক আছে এতিয়া প্ৰথম চোৱাচোন আমাৰ কি আছে ইণ্ডিয়ান নাম্বাৰ ছিষ্টেম আমি প্ৰথমতে ইণ্ডিয়ানটো পঢ়িম তাৰপিছত ইণ্টাৰনেশ্যনেল পঢ়িম তাৰপিছত দুইটা কম্পেয়াৰ কৰিবলৈ শিকিম ঠিক আছে আমাৰ ইণ্ডিয়ান নাম্বাৰ ছিষ্টেমত কি থাকে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি সেইবিলাক পঢ়িছিলোঁ নহয় আগতে সৰুতে পঢ়িছিলোঁ নাই ঠিক আছে সেইটোৱে হৈছে আমাৰ কি হয় ইণ্ডিয়ান নাম্বাৰ ছিষ্টেম ঠিক আছে 1000 লাখ কৰ'ৰ ঠিক আছে তাৰপিছত কি আছে কমা প্লেচমেণ্ট মানে আমি নাম্বাৰ এটা যেতিয়া কমা দিওঁ যে নাম্বাৰ এটা লিখোঁতে কমা দিওঁ নাই একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এইবিলাক লিখোঁতে কমা আমি দিওঁ যে সেই কমাটোনো আমি কেনেকৈ দিওঁ সেইটো চাওঁ ঠিক আছে কমাছ আৰ ইউজড আফটাৰ দ্য ফাৰ্ষ্ট 3 ডিজিট ফ্ৰম দ্য ৰাইট দেন এভৰি 2 ডিজিট মানে এইফালৰ পৰা এই ৰাইট ছাইডৰ পৰা এইটো ছাইডে এনেকৈ দিওঁ ন কমাটো প্ৰথমতে কি হয় 3টা ডিজিট এৰিও প্ৰথমতে 3টা ডিজিট এৰি দিওঁ তাৰপিছত দুটাকৈ দিওঁ ইণ্ডিয়ান নাম্বাৰ ছিষ্টেমত গম পালা প্ৰথমতে চোৱা একক দশক শতক ইয়াক কমা দিলোঁ 3টাৰ আগত আমি কমা দিলোঁ তাৰপিছত আকৌ দুটাকৈ যাব তাৰপিছত এটা দুটা ইয়াৰ আগত দিম এনেকৈ ঠিক আছে এইটো কিমান হয় তেতিয়াহ'লে চোৱাচোন এইটো কিমান হ'ব 1 লাখ হ'ব নাই গন্তি কৰিছো কিমান হয় ঠিক আছে কিমান হয় 1 লাখ হ'ব বুজি পাইছা ঠিক আছে এতিয়া আমাৰ চোৱা আমাৰ ইণ্ডিয়ান নাম্বাৰ ছিষ্টেমৰ মানে প্লেচ ভেলু কি আছে মই লিখি থোৱা আছে বৰ্ডত চোৱাচোন কি আছে 1ত কি আছে 1ৰ পৰা 9লৈকে পৰে মানে একক হয় নাই তাৰপিছত কি হয় টেন্স মানে কি হয় দশক হয় এইটো 10ৰ পৰা 99লৈকে মানে দুটা ডিজিট থকা হয় নাই তাৰপিছত চোৱাচোন 100ত কি হয় 100ৰ পৰা 999 মানে শতক কেইটা ডিজিট থাকে ইয়াত শতকত 3টা ডিজিট থাকে হয় নাই তাৰপিছত কি হয় 1000ত চোৱাচোন কেইটা ডিজিট থাকে 1 2 3 4 4টা থাকে হয় নাই 1000ৰ পৰা 9999লৈকে পৰে ঠিক আছে তাৰপিছত কি আছে লাখত চোৱাচোন কেইটা ডিজিট আছে আমাৰ 1 2 3 4 5 6 6টা ডিজিট আছে হয় নাই মানে 1 লাখৰ পৰা 9,99,999লৈকে পৰে ঠিক আছে তাৰপিছত চোৱা তাৰপিছত কি আছে কৰ'ৰ আছে কৰ'ৰত কেইটা ডিজিট থাকে এই ডিজিটবিলাক যে মনত থ'ব লাগিব গম পাইছা নাই ইয়াৰ পৰা এটা কুৱেশ্যন আহেই প্ৰত্যেকবাৰে প্লেচ ভেলুৰ পৰা এটা কুৱেশ্যনটো আহেই মানে প্ৰত্যেকবাৰে আহেই এইটো চোৱাচোন কৰ'ৰত কেইটা ডিজিট থাকে 1 2 3 4 5 6 7 8টা ডিজিট থাকে ঠিক আছে এই 8টা থাকে এইবিলাক মনত থ'ব লাগিব মানে এতিয়া ইণ্টাৰনেশ্যনেল নাম্বাৰ ছিষ্টেমত চোৱাচোন কি হয় ইণ্টাৰনেশ্যনেল নাম্বাৰ ছিষ্টেমত কি পিৰিয়ডছত চোৱাচোন কেনেকৈ থাকে 1000 মিলিয়ন বিলিয়ন এইবিলাক থাকে ঠিক আছে আমাৰ কি দিয়ে মানে ইণ্ডিয়ানৰ পৰা ইণ্টাৰনেশ্যনেললৈ কনভাৰ্ট কৰিব দিয়ে ঠিক আছে এক্সামত ইয়াত কমা কেনেকৈ প্লেচ কৰা হয় কমাছ আৰ ইউজড এভৰি 3 ডিজিট ফ্ৰম দ্য ৰাইট মানে কি হয় আমাৰ সোঁফালৰ পৰা এইফালে প্ৰত্যেক 3টা ডিজিটৰ আগে আমাৰ কমা প্লেচ কৰা হয় ঠিক আছে এইটো চোৱা 1 2 3 3টাৰ আগত কমা দিলোঁ 1 2 3 ইয়াৰ আগত কমা দিলোঁ হ'লে ঠিক আছে এইটো চোৱাচোন কিমান হৈছে 100,000 ঠিক আছে কিমান হৈছে 100,000 হৈছে হয় নাই কেইটা ডিজিট আছে 1 2 3 4 5 6টা ডিজিট আছে ঠিক আছে আমাৰ ইণ্টাৰনেশ্যনেলত কমা কেনেকৈ দিয়ে তেতিয়াহ'লে এই 3টাৰ আগে দি যায় ৰাইট ছাইডৰ পৰা আমাৰ ইণ্ডিয়ানত কেনেকৈ দিছিলে প্ৰথমতে 3টাৰ আগত দিছিলে তাৰপৰা দুটাকৈ গৈ থাকে হয় নাই ৰাইট ছাইডৰ পৰা ঠিক আছে ইণ্টাৰনেশ্যনেল নাম্বাৰ ছিষ্টেমত চোৱা প্লেচ ভেলু কি আছে
ওৱান্স আছে ওৱান্স কি হয় 1 ৰ পৰা 9 লৈকে হয় নাই কেটা ডিজিট আছে ডিজিটটো নাম্বাৰ কেটা ডিজিট থাকে এইবিলাক মনত থব লাগিব মিলিয়নত কেটা থাকে গন্তি কৰি গম পাইছা নাই ইয়াত চোৱা টেন্সত দহক মানে টেন্সত কিমান থাকে দুটা থাকে হয় নাই 1099 হয় নাই তাৰপিছত 100ত কিমান থাকে তিনটা থাকে এইবিলাক আমি জানোৱে 1000ত কিমান থাকে চাৰিটা থাকে এতিয়া চোৱাচোন মিলিয়নছত কিমান থাকে কেটা ডিজিট থাকে গন্তি কৰা 1 2 3 4 5 6 7টা থাকে হয় নাই কিমান থাকে 7টা থাকে তাৰপিছত 7টা থাকে 7ৰ পৰা কিমান নলৈকে বেছি থাকিব পাৰে চোৱাচোন তুমি 999 মিলিয়ন তাৰপিছত 999,000 তাৰপিছত 999 হৈছে হয় নাই ঠিক আছে কেটা হৈছে ডিজিট 1 2 3 4 5 6 7 8 9টা লৈকে থাকিব পাৰে ঠিক আছে এতিয়া কনভাৰ্জন চোৱাচোন মানে আমাৰ কি হয় ইণ্ডিয়ান সিস্টেমৰ পৰা ইন্টাৰনেশনাল সিস্টেমলৈ কনভাৰ্ট কৰিলে কেনেকুৱাকে হয় চোৱা এইটো 1 লাখ আছে নহয় ইয়াক ইন্টাৰনেশনাল সিস্টেমলৈ কনভাৰ্ট কৰিলে কি হয় আমাৰ ইণ্ডিয়ান সিস্টেমত কি হয় 1 লাখ হয় ইন্টাৰনেশনাল সিস্টেমত কি হ'ব হেতু 100,000 হ'ব ঠিক আছে কেলে চোৱা 100,000 এইটো 1000 ঠিক আছে 10 লাখত কি হয় আমাৰ 10 লাখত কি হয় 1 মিলিয়ন ইয়াৰ কেটা জিৰো থাকে 1 2 3 4 5 6 6টা জিৰো থাকে হয় না টোটাল ডিজিট 7টা থাকে জিৰো কেটা থাকে 6টা থাকে ঠিক আছে তাৰপিছত কি আছে 1 কৰ'ৰ 1 কৰ'ৰত কিমান হয় 10 মিলিয়ন হয় ইন্টাৰনেশনাল সিস্টেমত কিমান হয় 10 মিলিয়ন হয় হয় না কি হয় 10 মিলিয়ন হ'বলে কিমান লাগে আমাক এহলে 10 হৈ গৈছে এটো আৰু মিলিয়ন হ'বলে কেটা জিৰো লাগে তিনটা 6টা জিৰো লাগে ঠিক আছে 6 জিৰোৱে আমাৰ কি হয় মিলিয়ন হৈ যায় ওকে তাৰপিছত চোৱা 10 কৰ'ৰত চোৱা 10 কৰ'ৰত কিমান হয় 100 মিলিয়ন হয় 100 মিলিয়নক আমাৰ ইণ্ডিয়ান সিস্টেমত কি বুলি কম 10 কৰ'ৰ বুলি কম ঠিক আছে এই চাৰ্টখন মনত থবা গম পাইছা ইয়াত কেটা জিৰো থাকে টোটাল তিনটা আইফালে 100 হৈ গৈছে হয় নাই মিলিয়ন বুলি ক'লে 6টা জিৰো লাগিবই তাৰ আগত চোৱা 100 মিলিয়ন হৈছে হয় নাই 100 টো বেলেগকে আহিছে হেতু কাৰণে বাকি 6টা জিৰো থাকিব মিলিয়ন বুলি ক'লে মানে 6টা জিৰো থাকিব হেতু আৰু নেক্সট টপিক আছে কি প্লেস ভ্যালু আৰু ফেস ভ্যালু কি হয় প্লেস ভ্যালু আৰু ফেস ভ্যালু ঠিক আছে কি হয় চোৱা প্ৰথমতে ফেস ভ্যালু মানে কি হয় ডিজিট ইটসেলফ মানে ফেস ভ্যালু মানে কি হয় চেহেৰা ফেস মানে কি হয় চেহেৰা হয় না এটা নাম্বাৰ ধৰি লোৱা তুমি 4 5 6 ইয়াত যদি সুধে 4 ৰ ফেস ভ্যালু কি হয় 4 ৰ ফেস ভ্যালু কি হ'ব 4 ৰ ফেস ভ্যালু 4 এ হ'ব মানে 4 টো দেখিবলৈ কেনেকুৱা হেতু দিছে মানে অল্টাৰনেটলি গম পাইছা নাই কি হয় এটা 5 ৰ ফেস ভ্যালু কি হয় 5 ৰ ফেস ভ্যালু 5 এ হয় 6 ৰ ফেস ভ্যালু 6 এ হয় যিমান ডাঙৰ নাম্বাৰ থাকক যাৰ হলো ফেস ভ্যালু যি हुदे হেতুৱে হয় 0 ফেস ভ্যালু কি হয় 0 ফেস ভ্যালু 0 এ হয় যিমান ডাঙৰ কৰ'ৰ বিলিয়ন এটা নাম্বাৰ আছে তাত যদি हुदे আমুক সংখ্যাটোৰ ফেস ভ্যালু কি হয় তেতিয়া হলে আমি কি কম হে সংখ্যাটো যিমানটো हुदिছে হেতুৱে হয় ঠিক আছে কিন্তু প্লেস ভ্যালুটো বেলেগ হয় প্লেস ভ্যালুত অলপ ডিফাৰেন্স আছে ঠিক আছে প্লেস ভ্যালু মানে কি হৈছে পজিশন কোনোবা এটা সংখ্যা আছে ধৰি লোৱা আমি এটা সংখ্যা আছে 696660072 ইয়াত যদি हुदे আমি 8 to 6 ৰ আমি 8 to 6 ৰ প্লেস ভ্যালু কিমান এনেকে हुदिলে কিমান হ'ব আমি চোৱা এই 6 টো ললো নহয় ইয়াৰ পিছত কেটা ডিজিট আছে পিছফালে এটা দুটা তিনটা চাৰিটা জিৰো লগাই দিম এটা দুটা তিনটা চাৰিটা ঠিক আছে এটা নাম্বাৰ ধৰি লোৱা এটোত 6 সব একেই আছে ন এত ধৰি লৈছো মই এটো 7 2 4 6 7 নিদু 8 9 3 1 ইয়াত যদি हुदे আমাৰ এই সংখ্যাটোত 4 ৰ প্লেস ভ্যালু কিমান যদি हुदे আমাক 4 ৰ প্লেস ভ্যালু কিমান আমি কি কম 4 টো প্ৰথম লিখিম তাৰ পিছত কেটা ডিজিট আছে ইয়াৰ পিছত এটা দুটা তিনটা চাৰিটা পাঁচটা জিৰো লগাই দিম এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে প্লেস ভ্যালু কি হয় বুজি পালা তেতিয়া হলে হয় না প্লেস ভ্যালু আৰু ফেস ভ্যালু পৰা এটা কোৱেশ্চন আহে 1 মাৰ্কছৰ কোৱেশ্চন এটা আহি যায় কেতিয়াবা তাৰ পিছত স্পেশাল নোট এটা আছে place value of 0 is always 0 ঠিক আছে place value of 0 is always 0 মানে তুমি এটা নাম্বাৰ ধৰি লোৱা 6 0 4 2 5 ইয়াত যদি हुदे আমাক
হেৰিয়ৰ 0 প্লেচ ভেলু কিমান এনেকে যদি সোধে আমাক কি ক'ম আমি 0 প্লেচ ভেলু সদায় 0 যতে থাকক 0 টো যতে থাকিলেও আমাৰ 0 প্লেচ ভেলু সদায় কি হ'ব আমাৰ 0 এ হ'ব ঠিক আছে আমাৰ সেইটেটত কেনেকুৱা টাইপৰ কোৱেশ্চন আহে চোৱা এটা ডিজিট ধৰিলে 6 7 4 5 2 1 দি দিছো দেই 2 1 ইয়াত সুধিব আমাৰ প্লেচ ভেলু দুটাৰ ডিফাৰেন্স উলিয়াব লাগে 4 ৰ প্লেচ ভেলু আৰু ইমান 7 ৰ প্লেচ ভেলু ডিফাৰেন্স উলিয়াব লাগে ডিফাৰেন্স মানে কি হয় আমাৰ মাইনাস হয় না মানে 7 ৰ প্লেচ ভেলু যিমানটো আছে তাৰ পৰা কি কৰিব কৈছে 4 ৰ প্লেচ ভেলু আমাক মাইনাস কৰি দিব কৈছে হয় না ঠিক আছে 7 ৰ প্লেচ ভেলু কিমান হয় 7 ৰ পিছত কেটা ডিজিট আছে 1 2 3 4 চাৰিটা ডিজিট 0 লগাই দিম আমি 7 ৰ পাছফালে হয় না তিনটা চাৰিটা লগাই দিলো তাৰ পিছত 4 ৰ প্লেচ ভেলু ডিফাৰেন্স উলিয়াব কৈছে হয় না 4 ৰ পিছত কেটা আছে 1 2 3 তিনটা আছে 0 আছে না -4 1 2 3 লগাই দিলো এটো মাইনাস কৰিলে যিমান ওলাব আনসাৰ হেতুই হ'ব আনসাৰ ঠিক আছে ইয়াৰ পিছত কি আছে এক্সপান্ডেড ফৰ্ম অফ এ নাম্বাৰ আছে মানে এটা নাম্বাৰ দিয়া থাকিব হেতু কৰি কি হয় এক্সপান্ডেড ফৰ্মত আমাক লিখিব দিয়ে নহলে ডিজিট লিখা থাকে হেতুক আমাৰ শৰ্ট ফৰ্মলে নিবল দিব ঠিক আছে আমি কেনেকৈ কৰিম চোৱা প্ৰথম এটা নাম্বাৰ ধৰি লও 4837420 এটা নাম্বাৰ আছে দেই ইয়াক আমি এক্সপান্ডেড ফৰ্মলে কেনেকৈ লিখিম চাচোন আমি কি কৈছিলো ইন্ডিয়ান ফৰ্মত কি আছিল তিনটা দুটা হল হয় না এটো কেনেকৈ হেই কমা কেনেকৈ দিয়ে হেতু কৈছিলো হয় না ঠিক আছে তাৰ পিছত কি লিখিম আমি চোৱা এই ফালৰ পৰা এক্সপান্ড কৰিম আমি এইটো সাইডৰ পৰা এইটো সাইডলৈ এক্সপান্ড কৰিম ঠিক আছে কেনেকৈ কৰিম এটো চোৱা 4 কেটা 0 আছে 48000 হয় না 48000 কেটা 0 আছে 1 2 3 4 5 6 1 2 3 4 5 6 plus 8 1 2 3 4 5 1 2 3 4 5 6 এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে তাৰ পিছত চোৱা 3 পিছত কেটা 0 আছে কেটা ডিজিট আছে 1 2 3 4 তো চাৰিটা ডিজিট দিম চাৰিটা ডিজিট দিলো তাৰ পিছত 7 আছে হয় না 3 পিছত 7 আছে 7 ৰ পিছত কেটা ডিজিট আছে 7 টো লিখি দিলো 7 টো পিছত কেটা ডিজিট আছে 1 2 3টা ডিজিট আছে না তিনটা ডিজিট এই তিনটা ডিজিট আমি তিনটা 0 দি দিলো তাৰ পিছত 4 আছে 4 লিখিলো 4 ৰ পিছত কেটা ডিজিট আছে দুটা আছে না দুটা 0 দি দিলো তাৰ পিছত কি আছে 2 আছে প্লাস 2 তাৰ পিছত এইটো কি 2 পিছত কেটা ডিজিট আছে এটাই আছে এটো 2 কাৰণে এটাই 0 দিম তাৰ পিছত এই 0 কাৰণে নেলিখো বাৰু প্লাস 0 লিখে জানো প্লাস 0 নিদিলো হয় না এইটো হৈছে আমাৰ কি হয় এক্সপান্ডেড ফৰ্ম এইটো হৈছে আমাৰ এক্সপান্ডেড ফৰ্ম ঠিক আছে কোনোবা এটা যদি নাম্বাৰ দিয়া থাকে তাক এক্সপান্ডেড ফৰ্মলে নিব লাগে আমি কেনেকৈ লিখিম এনেকৈ লিখিম ঠিক আছে প্ৰথমতে ডিজিটটো চাম প্ৰথমতে আমি কিমান হাজাৰ হৈছে কি হৈছে আমাৰ একো মতলব নাথাকিব ঠিক আছে লাখ হৈছে কৰৰ হৈছে বিলিয়ন হৈছে একো মতলব নাই আমি কি হৈছে একো দৰকাৰ নাই ঠিক আছে আমি প্ৰথমতে নাম্বাৰটো লম আমি নাম্বাৰটো ললো তাৰ পিছত চাম ইয়াৰ পিছত কেটা ডিজিট আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে তো আমি কি কৰিম ছটা 0 লগাই দিম ইয়াৰ পিছত 1 2 3 4 5 6 ছটা 0 লগাই দিলো আকৌ নেক্সট টো ললো এইটো 8 ললো এইটোৰ পিছত কেটা ডিজিট আছে চাম এটা দুটা তিনটা চাৰিটা পাঁচটা আছে পাঁচটা 0 লগাই দিম তাৰ পিছত এটা দুটা তিনটা চাৰিটা পাঁচটা 0 লগাই দিলো ঠিক আছে তাৰ পিছত কি আছে তাৰ পিছত 3 আছে 3 টো ললো 3 টো লিখি দিলো তাৰ পিছত চাম 3 পিছত কেটা ডিজিট আছে এটা দুটা তিনটা চাৰিটা ডিজিট 0 লগাই দিম তেতিয়া হলে ঠিক আছে হেনেকে আমি একদম হেখলৈকে যাব লাগিব এটো কি হৈছে আমাৰ এক্সপান্ডেড ফৰ্ম ওকে ইয়াৰ পাছত কি আছে সাকসেসৰ এন্ড প্ৰিডিসেসৰ আছে হয় না সাকসেসৰ উলিয়াবলৈ আমি কি কৰিব লাগে যেতিয়া এটা নাম্বাৰ দিয়া থাকক দেই কিবা এটা নাম্বাৰ দিয়া আছে 4732 দিয়া আছে ইয়াৰ সাকসেসৰ উলিয়াব লাগে সাকসেসৰ উলিয়াবলৈ কি কৰে জাস্ট সিম্পলি প্লাস 1 কৰি দিম আমি ঠিক আছে মানে নেক্সট নাম্বাৰটো ইয়াৰ সাকসেসৰ বুলি ক'লে কি হয় ইয়াৰ নেক্সট নাম্বাৰটো ইয়াৰ লগত প্লাস 1 কৰি দিলে কি হৈ যাব 4733 হ'ব নাই সাকসেসৰ উলিয়াবলৈ তেতিয়াহলে কি কৰিব লাগে আমি প্লাস 1 কৰি দিব লাগে হয় না মানে নেক্সট নাম্বাৰটো উলিয়াব লাগে আমি সাকসেসৰ উলিয়াব দিছে মানে আমি কি কৰিব লাগে নেক্সট নাম্বাৰটো উলিয়াব লাগে ইয়াৰ পাছত আছে কি প্ৰিডিসেসৰ মানে কি হয় প্ৰি মানে আগৰ হয় কি হয়
এতিয়া নাম্বাৰ এটা যদি নাম্বাৰ এটা দিয়া থাকে প্ৰিডিসেসৰ উলিয়াবলৈ দিলে কি কৰিম আমি 1 মাইনাস কৰি দিম মানে আগৰ নাম্বাৰটো লাগে ইয়াৰ ধৰিলো এটো নাম্বাৰ আছে ইয়াৰ প্ৰিডিসেসৰ উলিয়াব লাগে প্ৰি মানে কি হয় আগৰ হয় নাই এই নামটোতে লুকাই আছে কি হয় ঠিক আছে প্ৰি ইয়াৰ আগৰটো উলিয়াবলৈ কি কৰিম আমি -1 কৰি দিম জাস্ট সিম্পলি -1 ঠিক আছে ইয়াৰ সাকসেসৰ যদি এইটো হয় ইয়াৰ প্ৰিডিসেসৰ কি হ'ব 4 7 3 2 আছে ইয়াৰ কি কৰিম -1 কৰি দিম হয় নাই -1 কৰিলে কি হ'ব 4 7 3 1 হ'ব ঠিক আছে বুজি পাইছা এটা ইয়াৰ পিছত কি আছে ফৰ্মিং নাম্বাৰস ইউজিং গিভেন ডিজিট মানে আমাৰ কি থাকে কোৱেশ্চন কেনেকুৱা আহে কিছুমান ডিজিট দিয়া থাকিব কিছুমান ডিজিট 0,3,5,1 তেনেকুৱা কিছুমান ডিজিট দিয়া থাকিব ঠিক আছে এনেকুৱা ডিজিট দিয়া থাকিলে কি হয় আমাক এটা স্মলেষ্ট ইয়াৰ পৰা এটা স্মলেষ্ট নাম্বাৰ ফৰ্ম কৰিব কয় আৰু এটা গ্ৰেটেষ্ট নাম্বাৰ ফৰ্ম কৰিব কয় ঠিক আছে তাৰ পৰা কি কয় গ্ৰেটেষ্টৰ পৰা স্মলেষ্টটো আমাক মাইনাস কৰিব কয় নহলে মাল্টিপ্লাই কৰিব কয় তেনেকুৱা কৰিব কয় প্ৰথমতে নাম্বাৰটো কেনেকৈ ফৰ্ম হয় হেতু চাওচোন স্মলেষ্ট কৰিবলৈ কি কৰিব লাগে আমি এৰেঞ্জ ইন এসেন্ডিং অৰ্ডাৰ মানে আমাৰ কি হয় সৰুৰ পৰা ডাঙৰ লাগে এৰেঞ্জ কৰি দিলে হৈ যায় কিন্তু ইয়াত এটা কথা আছে কথাটো কি হয় যদি 0 থাকে 0 টো আমি আগত লিখিব নোৱাৰো 0 1 3 5 লিখিব নোৱাৰো আমি ঠিক আছে আমি কি হয় 0 যদি থাকে আমি 0 টো সেকেন্ডত লিখিব লাগিব 0 আগত নবহিব ঠিক আছে এটোৰ পৰা তেতিয়া হলে আমাৰ এই স্মলেষ্ট নাম্বাৰ কি হ'ব এইটা ডিজিটৰ পৰা 1035 হ'ব নাই ঠিক আছে তাৰ পিছত চোৱা ইয়াৰ পৰা গ্ৰেটেষ্ট নাম্বাৰ উলিয়াবলৈ কি কৰিব লাগে এৰেঞ্জ ইন ডিসেন্ডিং অৰ্ডাৰ মানে ডাঙৰ পৰা সৰুলৈকে আমাক ডিসেন্ডিং মানে কি হয় এফালে ডাঙৰ হয় ডাঙৰ পৰা সৰুলে কনভাৰ্ট কৰিব লাগে ঠিক আছে এফালে সৰু আছে সৰুৰ পৰা ডাঙৰলে কনভাৰ্ট কৰিব লাগে স্মলেষ্ট নাম্বাৰটো উলিয়াবলৈ কি কৰিব লাগে এৰেঞ্জ ইন এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰ লাগে যিমান কিটা ডিজিট থাকে আমি সব অৰ্ডাৰত সজাই দিলে হৈ যাব হয় নাই তাৰ পিছত কি হয় গ্ৰেটেষ্ট যেতিয়া আমি ডাঙৰ নাম্বাৰ এটা ফৰ্ম কৰিবলৈ কয় যেতিয়া ডাঙৰ নাম্বাৰ এটা ফৰ্ম কৰিবলৈ কয় কি কৰিম আমি এৰেঞ্জ ইন ডিসেন্ডিং অৰ্ডাৰ মানে কি কৰিম আমি ডাঙৰ পৰা সৰুলৈকে ফৰ্ম কৰি দিম ঠিক আছে প্ৰথমতে এসেন্ডিং অৰ্ডাৰ মানে স্মলেষ্ট উলিয়াবলৈ ক'লে কি কৰিম আমি সৰুৰ পৰা ডাঙৰলৈ কৰি দিম আৰু গ্ৰেটেষ্ট উলিয়াবলৈ কি কৰিম আমি ডাঙৰ পৰা সৰুলৈকে সজাই দিম ঠিক আছে ওকে সো ইয়াৰ পৰা গ্ৰেটেষ্ট কি হ'ব তেতিয়া হলে 5 তাৰ পিছত ডাঙৰ কি আছে 3 তাৰ পিছত কি আছে 1 0 5 3 1 0 হ'ব হয় নাই আৰু কি দিয়ে আমাৰ সিটেটত কি দিয়ে এই ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব কয় কেটামান ডিজিট দিয়া থাকিব দেই ডিজিট দিয়া ইলে 3 5 7 2 এই দুটা এই চাৰিটা ডিজিট দিয়া আছে এই ডিজিট কেইটাৰ পৰা গ্ৰেটেষ্ট নাম্বাৰ যোনটো বনে তাৰ পৰা স্মলেষ্ট নাম্বাৰো এটা বনিব নহয় এই দুটা নাম্বাৰ ইটো হিটোৰ ডিফাৰেন্স উলিয়াব দিব ঠিক আছে আমি নেক্সট পাৰ্টত আমি এনে কোৱেশ্চন কেনেকুৱা কোৱেশ্চন আহে চামি ইয়াৰ পাছত আছে আমাৰ অৰ্ডাৰিং ফ্ৰেকশন ধৰি লোৱা কিছুমান ফ্ৰেকশন দিয়া আছে ধৰি লোৱা আমাক কেটামান ফ্ৰেকশন দিয়া আছে 1/8, 2/8, 5/8, 3/8 দিয়া আছে এইকেইটা কি কৰিব লাগে আমি সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগে মানে আমাক কি কৰিব লাগে এসেন্ডিং অৰ্ডাৰত সজাব লাগে ঠিক আছে এসেন্ডিং অৰ্ডাৰত সজাবলৈ আমি কি কৰিম প্ৰথমতে যেতিয়া এইটো চোৱা এই তলৰ পাৰ্টটো তলৰটো কি কয় ওপৰটো এটা যদি ফ্ৰেকশন থাকে ওপৰটো কি কয় তলৰটো কি কয় অসমীয়াত লব আৰু হৰ কয় হয় নাই ওপৰটো কি কৰে লব তলৰটো হৰ কয় হয় নাই আৰু আমাৰ ইংলিছত কি কয় ইংলিছত নিউমেৰেটৰ আৰু ডিনোমিনেটৰ ঠিক আছে ডিনোমিনেটৰ কয় তলৰটো কি কয় ডিনোমিনেটৰ কয় হয় নাই এতিয়া চোৱাচোন তলৰ পাৰ্টটো যেতিয়া সেম থাকে আমাৰ তলৰ পাৰ্টটো সেম থাকে আমাৰ কাৰণে একেবাৰে সহজ হয় কথাটো কেলে সহজ হয় যেতিয়া আমি চোৱা 8/3 হয় আমি যদি এতিয়া এটো পঢ়ো ফ্ৰেকশনটো পঢ়ো কেনেকৈ পঢ়িম 8/3 এটা বস্তু আছে ধৰি লোৱা এটা বস্তু আছে ইয়াক 8 ভাগ কৰিলো 8 ভাগ কৰি তাৰ 3 ভাগ ললে বেছি থাকিব নহয় হেতু ডাঙৰ হ'ব নে 8 ভাগ কৰি 5 ভাগ ললে ডাঙৰ হ'ব obviously 8 ভাগ কৰি যদি ইয়াবা 5 ভাগ লৈ লওঁ হেতু বেছি হ'ব হয় নাই হেতু কাৰণে আমাৰ ডাঙৰ ফ্ৰেকশন কোনটো হ'ব তেতিয়া হলে ডাঙৰটো হ'ব এইটো আটাইতকৈ সৰু আমি সৰুৰ পৰা ডাঙৰলৈকে সজাম সজাইছো হয় নাই সৰুৰ পৰা ডাঙৰলৈকে আটাইতকৈ সৰু কিন্তু হ'ব তেতিয়া হলে 8 ভাগ কৰিলো 8 ভাগ কৰি তাৰ পৰা এভাগ ললো হেতু সৰু হ'ব আটাইতকৈ হয় নাই কি হ'ব 1/8 হ'ব তাতকৈ ডাঙৰ কি হ'ব এইটো 2/8 হ'ব দুভাগ ললো 8 ভাগ কৰি তাৰ পিছত কিন্তু হ'ব এইটো হ'ব 8 ভাগ কৰি 3 ভাগ ললো হয় নাই তাৰ পিছত কি হ'ব চোৱা 8 ভাগ কৰি দিলো তাৰ পিছত কি আছে 5 ভাগ লৈ ললো ঠিক আছে
এইটোতো আমাৰ সিম্পল কথা মানে লাইক ডিনমিনেটৰ এইখিনিত কি হয় আমাৰ সদায় ডিনমিনেটৰটো সৰু আছে কাৰণে এইটো ইজি হয় কৰিবলৈ হয় নাই যেতিয়া এই ডিনমিনেটৰটো বেলেগ থাকিব তেতিয়া কেনেকৈ কৰিম আমি এতিয়া ধৰি লওঁ আমাৰ ডিনমিনেটৰটো বেলেগ আছে আমি এতিয়া সজাব লাগে আমি ধৰি লওঁ এটা নাম্বাৰ আমি কেনেকৈ ফ্ৰেকশ্যন তিনিটামান ধৰি লওঁ দেই 1/4 আছে কমা 2/3 আছে কমা 4/2 নিদো এফালে 3/2 আছে নাই ইয়াত চোৱাচোন চবৰে বেলেগ বেলেগ আছে ফ্ৰেকশ্যন তলৰ এই পাৰ্টটো হয় নাই তলৰ পাৰ্টটো কি কয় আমি ডিনমিনেটৰ পাৰ্টটো চবৰে বেলেগ বেলেগ আছে নাই তেতিয়াহ'লে আমি কি কৰিম আমি এইটো কেনেকৈ সজাম ফাৰ্ষ্ট মেথডটো আমাৰ দুটা মেথড আছে প্ৰথমটো এটা মেথড শিকিলে হৈ যাব দুটা সেকেন্ড মেথডটো নেলাগে আৰু শিকিবলৈ ঠিক আছে সেইটোত বেছি মাথা মাৰিবলগীয়া হয় সেইটো নালাগে শিকিবলৈ এইটো চোৱা ফাৰ্ষ্ট মেথডটো কি হয় আমাৰ ফাৰ্ষ্ট মেথডটো কি কৰিম আমি এই তলৰ পাৰ্টটো সদায় সেম কৰিবলৈ চাম আমি সেম এনেকুৱা এটা নাম্বাৰ কৰিব লাগিব যাত যোনটো নাম্বাৰ মানে আমি সব কৰি দিব পাৰিম এটোটো হেতু নাম্বাৰ বহাই দিব পাৰিম এটোটো হেতু নাম্বাৰ বহাই দিব পাৰিম এইটো ফ্ৰেকশনটো হেতু নাম্বাৰ বহাই দিব পাৰিম কেনেকৈ বহাম বাৰু এতিয়া চাচোন প্ৰথমতে এই তিনটা আছে নহয় এই যিমান থাকে তলত আৰু থাকে হেতৰ কি কৰিব লাগিব আমি এলসিএম উলিয়াব লাগিব 4 3 আৰু 2 এলসিএম উলিয়াব জানা নাই ঠিক আছে এলসিএম উলিয়াবলৈ কি কৰিব লাগে আমি ইয়া হেতৰ এলসিএম কি হ'ব তেতিয়া হলে হেতৰ এলসিএম হ'ব কিমান 12 হ'ব এলসিএম উলিয়াবলৈ শিকি ল'ব লাগিব মই ভিডিও আপলোড কৰি থোৱা আছে চাবা এলসিএম কেনেকৈ উলিয়ায় ঠিক আছে এলসিএম উলিয়াবলৈ মুখত পাৰিব লাগিব এই তিনটাৰ এলসিএম কি হ'ব এলসিএম অফ 4,3,2 এলসিএম অফ 4,3,2 কি হ'ব বাৰু 12 হ'ব হয় নাই ঠিক আছে হেতৰ এলসিএম কি হ'ব 12 হ'ব ঠিক আছে তেতিয়াহ'লে আমি সবৰ তলৰ পাৰ্টটো কি কৰিব লাগিব এইটো 12 বনাব লাগিব এইটো 12 বনাব লাগিব আৰু এইটো 12 বনাব লাগিব প্ৰথমটো চোৱাচোন আমি প্ৰথম 1/4 আছে 1/4 আছে নহয় ইয়াক আমি কি কৰিলে তলৰটো 1/4 মানে তলৰটো 12 হৈ যাব 1/4 আছে হয় নাই ইয়াক আমি কি এনেকুৱা কি কৰিম যে তলৰ পাৰ্টটো আমাৰ ডিনমিনেটৰটো কি হৈ যাব 12 হৈ যাব কি কৰিম বাৰু আমি 3 মাল্টিপ্লাই কৰি দিম ওপৰটো কৰিব লাগিব তলৰটো মাল্টিপ্লাই কৰি দিলেও কিমান হয় 12 হৈ গ'ল তাৰ পিছত নেক্সটটো চোৱা 2/3 আছে ইয়াক আমি এনেকুৱা কি কৰিম যে ই তলৰটো 12 হৈ যাব ওপৰটোৰ লগত ইমান দৰকাৰ নাই কি হৈ যায় কিন্তু আমি তলৰটো আমাৰ মেইন গোলটো কি হয় তলৰটো ডিনমিনেটৰটো আমি 12 কৰা হয় নাই ইয়াৰ লগত কি কৰিম 2/3 আছে মাল্টিপ্লাইড বাই কিমান ওপৰটো তলৰটো মাল্টিপ্লাই কৰি দিম কিহে মাল্টিপ্লাই কৰিম বাৰু 3 লগত 4 মাল্টিপ্লাই কৰি দিম 4 12 হৈ যাব 4 এটো তেতিয়া হলে কি হ'ব ওপৰত 8 হ'ব তলত কি হৈ যাব 12 হৈ যাব হ'ব নাই সোৱা তাৰ পিছত এটো 4 কেলে মাল্টিপ্লাই কেলে কৰিলো এটো আমি নিজৰ মনমৰ্জি মতে কৰিব নোৱাৰি মেথছত হয় নাই আমি তথাপিও কেলে কৰিলো এই চাচোন এটো 4 ওপৰ তলত মাল্টিপ্লাই কৰা মানে কি হয় এটো কেনসেল গুছি গলে আলটিমেটলি 2/3 এ থাকিবগে কিন্তু আমি সজাই লৈছো বস্তুটো কাৰণ আমি এই তিনটাৰ মাজত আমি কোনটো ডিফাৰেন্স উলিয়াব লাগে হয় নাই সৰু কোনটো বাছিব লাগে হেতু কাৰণে আমি এইটো উলিয়াব কাৰণে আমি এটো কি সজাই লৈছো বস্তুটো ঠিক আছে নেক্সট কি আছে 3/2 আছে 3/2 আছে ইয়াৰ লগত কি মাল্টিপ্লাই কৰিম যে তলৰটো কি হৈ যায় 12 হৈ যায় 3 আছে 2 আছে কি মাল্টিপ্লাই কৰিম বাৰু 6 মাল্টিপ্লাই কৰিব লাগিব হয় নাই তলৰটো ওপৰটো 6 মাল্টিপ্লাই কৰি দিলো ওপৰত কি হৈ গ'ল 18 হৈ গ'ল তলত কি হৈ গ'ল 12 হৈ গ'ল ঠিক আছে এতিয়া চাওঁচোন আমাৰ ডাঙৰ কোনটো হয় ডাঙৰ এইটো হয় এইটো সবতকৈ ডাঙৰ হয় নাই তাৰ পিছত এইটো তাৰ পিছত আহি গ'ল এইটো ঠিক আছে এতিয়া ডাঙৰ পৰা সৰু যদি তলৰ এই ডিনমিনেটৰটো বেলেগ দিয়া থাকে কেনেকৈ কৰিব লাগে গম পালা ফ্ৰেকশনটো কেনেকৈ ইকুইভ্যালেন্ট কৰি ল'ব লাগিব ইকুইভ্যালেন্ট কৰি কি কৰিব লাগিব আমি মানে ডিনমিনেটৰটো সেম কৰি ল'ব লাগিব সেম কৰাৰ পিছত আমি চাই দিলে হৈ যাব ওপৰটো যোনটো ডাঙৰ থাকে হেতুৱে ডাঙৰ থাকিব ঠিক আছে ওপৰটো যাৰ সৰু থাকে মানে যোনটো এইটো নিউমাৰেটৰটো যাৰ সৰু থাকে হেতুৱে সৰু হ'ব ফ্ৰেকশনটো ঠিক আছে এই কনসেপ্টবিলাক আমি কেনেকৈ এপ্লাই কৰিম কেনেকৈ ইয়াৰ পৰা ৰিটেটত কোৱেশ্চন আহে এইবিলাক সব ডিসকাস কৰিম তাৰ পৰা প্ৰেক্টিস কোৱেশ্চন আছে প্ৰেক্টিস কোৱেশ্চন কৰিম আগৰ বছৰৰ কোৱেশ্চন পেপাৰ আছে সেইবিলাক সলভ কৰিম নেক্সট পাৰ্টত ঠিক আছে